তো সেইদিনাৰ ব্লগটো আধৰুৱা হৈ আছিল। আমি নিদামপুৰৰ পৰা ডাইৰেক্ট আহিলোঁ এইফালে আমি হাৰিমুৰা গৈ আছোঁ, য'ত চাহ বাগান আছে। ভাল ভাল প্ৰাকৃতিক দৃশ্য দেখা পাব আপোনালোকে। চাই থাকক ভিডিঅ'টো। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইফালে মাটিয়াৰ বজাৰ পালোঁ। তো এইফালে আহি আমি মাটিয়াৰ চক পালোঁ। মাটিয়াৰ এইফালেৰে আপোনাৰ গোৱালপাৰা যোৱা ৰাস্তাৰ এইফালে সোমাই যাব লাগিব। আপোনালোকে চাই থাকক শেষলৈকে। এইটো সেবাষ্টান স্কুল ডন বস্কো মাটিয়াৰ। এইটো চাই লওক আপোনালোকে। আহি আমি দমনি পাৰ কৰিলোঁ এইফালে। এইবাৰ গৈ আছোঁ এইফালে নেপালী সতী পাম, তাৰপিছত শ্ৰীহৰিত পাহাৰ। আজি শ্ৰীহৰিত পাহাৰ নাযাওঁ, বেলেগ এটা ৰাস্তাৰে যাম আমি। চাই থাকক। এইটো হ'ল মণ্ডাৰ ইণ্ডাষ্ট্ৰী। এভাৰাইটি কচমেটিক আৰু কিবা কিবি আছে ইয়াতে। এইটো যাওঁ আপোনালোকে সৈনিক স্কুলৰ গেট এইখন দেখাই আছোঁ আপোনালোকক। স্কুল যিখন অসমৰ একমাত্ৰ সৈনিক স্কুল এইখনে নাযাওঁ আজি। আমি এইটো ৰাস্তাৰে আগফালে যিটো ৰাস্তা আছে এইফালে সোমাম। এইটো ডাঙৰ এটা আপোনালোকৰ SP পেট্ৰলিয়াম ইয়াতে আৰম্ভ হৈছে কাম। দুইফালেৰে গছ গছনি, তাৰ মাজেৰে আমি। কি সুন্দৰ পৰিৱেশ। চাওক আহি পালোঁ হাৰিমুৰ চাহ বাগান এইফালে।
চাই হাড়িমৰা চাহ বাগানখন ইমানেই ডাঙৰ যে আমি চাইকেল চলাই শেষ কৰিব নোৱাৰিলোঁ সেইদিনা। আপোনালোকেও ঘৰত এনেই বহি নাথাকি ফুৰিবলৈ আহক আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টলৈ। গোৱালপাৰা ডিষ্ট্ৰিক্টত থকা হাড়িমৰা চাহ বাগান খুবেই ভাল লাগিব আপোনালোকৰ। চাৰিওফালে সেউজীয়া, তাৰ মাজেৰে আপোনালোকে ঘূৰিব পাৰিব। লগতে আপোনালোকে ইয়াৰে পৰিৱেশ দেখা পাব।